নমস্কাৰ পুনৰবাৰ সকলোটিলৈকে স্বাগতম জনাই মই আজি আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ। নিশ্চয় পূজা সকলোৱে ভালে ভালে পাৰ কৰিলে, আমিও পাৰ কৰিলোঁ ভালকৈ। বতৰো ভাল আছিল, এইবাৰ ভালেই হ'ল। কিন্তু এতিয়া আহি গ'ল লক্ষী পূজা। মই কৈছিলোঁৱে মই লক্ষীৰ নামখিনি গাম বুলি, সেয়েহে আজি যিহেতু লক্ষী পূজা, আমি একোগৰাকী গৃহলক্ষ্মী, সেয়েহে মই আজি অকণমান লক্ষী পূজাৰ নাম গাম। মই প্ৰথমতে লক্ষ্মীক ধ্যানেৰে এটি মন্ত্ৰ মাতি তাৰপিছত মই নাম আৰম্ভ কৰিম। মই প্ৰথমে এটা উৰুলি আৰম্ভ কৰোঁ, নহয় জানো? যিহেতু লক্ষী পূজা বুলি কোৱাৰ লগে লগে উৰুলি। নমস্তে সৰ্বদেৱানাং বৰদাসী হৰিপ্ৰিয়ে জগতৃষ্টং প্ৰসন্নাং ক্ষাম ভূত দৰ্শনাৎ। ওম লক্ষ্মী দেৱীয়ে নমঃ, ওম লক্ষ্মী দেৱীয়ে নমঃ, লক্ষ্মী দেৱীয়ে নমঃ। আহা আহা লক্ষ্মী আই কমলায়াসন, দয়া কৰা নিজ গুণে বিৰতি কৰোণ। নাজানো ভক্তি স্তুতি ভোজন পূজন, দয়া কৰা লক্ষ্মী আই নকৰা কৃপণ। শাৰদীয় আহিন মাহৰ পুণ্য পূৰ্ণিমা তহিমা, পেশক বাহনে আজি আহে মহালক্ষ্মী হেমা। জগত জননী আহে বাটত আছে ৰৈ হেমা। আদৰো গৈ ভগৱতীক ধূপ দীপ লৈ হেমা। সুমংগল ধ্বনি কৰা দিয়াই উৰুলি হেমা। শুকুলা চোৱৰে বিচি আনায়া গবাৰ হেমা। সুবৰ্ণ ভিঙ ৰজলে ধুৱা চৰণ হেমা। শিৰে তুলি পাৰি দিয়া ৰত্ন সিংহাসন হেমা। জগত ঈশ্বৰীয়াহে মংগল কামিনী হেমা। এক মনে স্তুতি কৰা চৰণত ধৰি হেমা। লক্ষ্মী আই তুমি হেনো জগতৰ আই, আসন পাতি পূজা দিছোঁ লোৱা লক্ষ্মী আই। আসনত বহি
আই আশীৰ্বাদ কৰা দুখীয়াৰ দুখ আই যাওক আজিৰ পৰা মুখখনি ৰঙাই চকু দুটি জ্বলে তোমাক দেখিলে আই ভক্তি ভাৱ আহে চিকিমিকি কেশতাৰী কঁকালতে পৰে কেশৰ সুগন্ধি গন্ধে আমাৰ মন মোহে হাতু ৰঙা পাৱ ৰঙা লাটকি বৰণ সদায় কৰিমে মাতৃ মংগলাচৰণ গৃহে গৃহে থাকা তুমি হৈ গৃহ লক্ষ্মী আসনতে আছা তুমি অচলা শকতি পথাৰতে আছিলা আই থোকহালি জালি ঘৰলৈ আনিলো মাতৃক থাকা ভঁৰাল ভৰি মোৰ গৃহে থাকা মাতা অন্নপূৰ্ণা ৰূপে ভক্তি ভাৱে পূজা কৰিম তোমাৰ চৰণে গোহালিতে থাকা তুমি হৈ কামধেনু বৃন্দাবনে কৃষ্ণৰ সংগে বজাই থাকা বেনু তুমি মাতা স্বৰ্গে লক্ষ্মী দেৱৰ আলয়ে লক্ষ্মী ৰূপে বিৰাজ কৰা এহি ভূমণ্ডলে দীপান্বিতা দিনে মাতা তোমাক স্মৰণ কৰে সংসাৰ সকলো সুখ সেই পায় জনে আহা মা কৰুণাময়ী লক্ষ্মী নাৰায়ণী থাকা মাতা অভাগিনী গৃহে দুখ বিনাশিনী কৰা মা কৰুণাময়ী তুমি মা কমলা কমলয়া শনি তুমি কমলা নয়না পদ্মাৱতী পদ্মবনে মংগল শোভনে ৰাজলক্ষ্মী তুমি দেৱী ৰজাৰ আলয়ে কি দিয়া পুজিমে মাতৃ বিষয় জঞ্জালে স্তুতি নতি ভাৱ ভক্তি নাই সৰ্বজনে আহিলা আনন্দে মাতা সন্ধ্যা সময়তে কি দিয়া পুজিব মাতৃ বিষয় জঞ্জালে স্তুতি নতি ভাৱ ভক্তি নাই সমূলি ধূপে দীপে নৈবেদ্যৰে পূজো গধূলি কি
যি আছে তাকে দিছোঁ মনৰ ৰঙে লোৱা তোমাৰ দাসে স্তুতি কৰে দয়া কৰি যোৱা এৰামা চলনা তুমি দুখুনিৰ ওপৰে প্ৰণাম কৰিছোঁ মাতা তোমাৰ চৰণে কি দিয়া কৰিব সেৱা লক্ষ্মী নাৰায়ণী নামেৰে কৰিছোঁ সেৱা তোমাৰ শ্ৰীচৰণ ধৰি জন্মন জন্মান্তৰে মই শ্ৰীচৰণৰ দাসী সৰ্বদোষ ক্ষমা কৰা নাম থৈছোঁ ৰাখি জন্মন জন্মান্তৰে মই শ্ৰীচৰণৰ দাসী সৰ্বদোষ ক্ষমা কৰা নাম থৈছোঁ ৰাখি ধন্যবাদ মই লক্ষ্মী পূজাৰ নাম আজি ইমানতে সমাপ্ত কৰিলোঁ লক্ষ্মী পূজা যিহেতু সকলো ব্যস্ত থাকিব মোৰ নামটোকেনো কিমান শুনি থাকিব তথাপিতো সময় উলিয়াই দিনটোৰ ভিতৰত এপাক শুনিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে যেন ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে উদগনি দিয়ে পুনৰবাৰ আপোনালোকলৈ কালী পূজাৰ শুভেচ্ছা জনাইছোঁ আগন্তুক কালী পূজা আহি আছে মই কালী পূজাৰ নাম অকণমান লৈ আহিম আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ